নমস্কাৰ মোৰ ইউটিউব চেনেল ধ্ৰুৱ শইকীয়ালৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালেই আছে। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ অৰুণোদয় আঁচনিৰ কিছু তথ্য লৈ আহিছোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ 19 তাৰিখ অৰ্থাৎ আজি শুভাৰম্ভ কৰা অৰুণোদয় আঁচনি 3.0 বিষয়ে কিছু তথ্য লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গোটেইখিনি কথা মই আপোনালোকক কি অৰুণোদয় এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যোগ্যতা কি লাগিব বা কোনখিনি মানুহে অৰুণোদয় এপ্লাই কৰিব পাৰিব বা কোনখিনি মানুহে এপ্লাই কৰিব নোৱাৰে বা ঘৰত কি কি সামগ্ৰী থাকিলে এই অৰুণোদয় আঁচনিৰ 3.0 যি আজি শুভাৰম্ভ হৈছে সেই আঁচনিৰ কোনে কোনে লাভ কৰিব বা ঘৰত কি কি সামগ্ৰী থাকিলে সেই অৰুণোদয় আঁচনি নাপায় বা কি কি সামগ্ৰী নাথাকিলে পাব বা কেনেকুৱা ধৰণৰ কি নতুন আপডেট আছে বা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সকলোখিনি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি বেয়া নাপায় প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক সকলোৱে হয়তো জ্ঞাত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলপ দিনৰ আগতে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে প্ৰতি ঘৰ মানুহেই অৰুণোদয় পাব বুলি এটি ঘোষণা আগবঢ়াইছিলে আৰু সেই ঘোষণাটো ইতিমধ্যে কাৰ্যকৰী হোৱাৰ দিশত আগবাঢ়িছে, যাৰ জৰিয়তে বহুসংখ্যক মানুহ লাভান্বিত হ'ব। যিসকল মহিলাই অৰুণোদয় পোৱাৰ যোগ্য কিন্তু অৰুণোদয় লাভ কৰা নাই সেইসকল মহিলাৰ বাবে এইটো ভাল খবৰ যে তেওঁলোকে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে সকলো মহিলাই অৰুণোদয় লাভ কৰিব। যদিও ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে অৰুণোদয় লাভ কৰিব বুলি কৈছিল, তথাপিও ইয়াত কিছুমান যোগ্য আৰু অযোগ্যৰ বাবে কিছুমান চৰ্ত ৰখা হৈছে যে সকলোৱে অৰুণোদয় লাভ কৰিব নে নকৰে, সেইখিনি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি অৰুণোদয় আঁচনিৰ যি 3.0 শুভাৰম্ভ কৰা হৈছে সেই অৰুণোদয় 3.0ৰ যোগেদি নতুন হিতাধিকাৰী 37.2 লাখ নতুন হিতাধিকাৰীয়ে এই আঁচনি লাভ কৰিব আৰু এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ এখন ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয় লাভ কৰিব। আৰু এই আঁচনি পাবৰ বাবে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। অৰ্থাৎ আপোনালোকৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, মানে আধাৰ কাৰ্ডৰ লগত সংযুক্ত হৈ থাকিব লাগিব যাতে এইটো বৈধ হিচাপে পৰিগণিত হয়। আৰু এই আঁচনি লাভ কৰিবৰ বাবে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এই আঁচনিৰ বাবে যিসকল মহিলাই আবেদন কৰিব বিচাৰিব তেওঁলোক 18 বছৰৰ ওপৰৰ হ'ব লাগিব, মানে 18 বছৰৰ ঊৰ্ধৰ, আৰু লগতে যিসকল দিব্যাংগই লাভ কৰিব সেই দিব্যাংগসকলো 18 বছৰৰ ওপৰৰ হ'ব লাগিব। এই আঁচনিৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব? বিধৱা, অবিবাহিতা, 45 বছৰৰ ঊৰ্ধৰ, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা সেইসকলে আবেদন কৰিব পাৰিব। তৃতীয় লিংগৰ যোনসকল আছে তেওঁলোকে আবেদন কৰিব পাৰিব। লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি তেওঁলোকে আবেদন কৰিব পাৰিব। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলা, অৰ্থাৎ যিসকল বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে তেওঁলোক চৰকাৰী পঞ্জীয়নভুক্ত হ'ব লাগিব আৰু তেওঁলোকে এই আঁচনি লাভ কৰিব। পৰিয়ালৰ যিজন উপাৰ্জনক্ষম ব্যক্তি আছে তেওঁ যদি বৃদ্ধ 60 বছৰৰ ঊৰ্ধৰ হয় অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। HIV, থেলাছেমিয়া, হিমিফিলিয়া, চেৰেব্ৰেল পালচি আদি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত পৰিয়ালৰ ঘৰৰ যিসকল মহিলা আছে তেওঁলোকেও এই আঁচনিৰ বাবে যোগ্য হ'ব। আৰু আশ্ৰয়হীন পৰিয়ালৰ মহিলা যিসকলৰ মানে থাকিবৰ কাৰণে ঘৰ নাই বা তেওঁলোকৰ ৰেচন কাৰ্ড আছে সেইসকল মহিলাই এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব। আৰু ভিক্ষাৰে জীৱন নিৰ্বাহ কৰি থকা মহিলা এই আঁচনিৰ বাবে যোগ্য প্ৰতিদ্বন্দ্বিত হ'ব। ইয়াৰ উপৰিও অযোগ্য বিবেচিত হোৱাৰ বাবে কিছুমান চৰ্ত আছে। সেই চৰ্তসমূহ হৈছে যে অযোগ্য বিবেচিত তেতিয়া হ'ব যেতিয়া নেকি সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়াল, তেনেকুৱা পৰিয়ালৰ লোকে, সাংসদ, বিধায়ক তেনেকুৱা পৰিয়ালৰ লোকে কোনো এই অৰুণোদয় আঁচনি লাভ নকৰে। পঞ্চায়ত, নগৰীয়া, স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ যিসকল সদস্য আছে তেওঁলোকেও এই আঁচনিৰ যোগ্য নহ'ব। চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, উকিল, একাউণ্টেণ্ট, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ, অৰ্থাৎ যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেওঁলোকে এই আঁচনিৰ বাবে যোগ্য নহ'ব। চৰকাৰী ঠিকাদাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী, ব্যৱসায়ী বা আয়কৰদাতা বা যিসকল মানে চৰকাৰী বিষয়ববীয়া আছে তেওঁলোকো এই আঁচনিৰ বাবে যোগ্য নহ'ব।
মটৰ চালিত চাৰিচকীয়া বাহন থকা পৰিয়াল এই আঁচনিৰ বাবে যোগ্য নহ'ব। যাৰ ঘৰত চাৰিচকীয়া গাড়ী আছে তেওঁলোক অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহ'ব, তেওঁলোকে অৰুণোদয় আঁচনি নাপায়। যদি তেওঁলোকৰ ৰেচন কাৰ্ডো থাকে তথাপিতো তেওঁলোকে চাৰিচকীয়া গাড়ী থাকিলে তেওঁলোকে অৰুণোদয়ৰ বাবে যোগ্য নহ'ব। ভূমি অধিকাৰী যিসকল পৰিয়াল আছে তেওঁলোকো অৰুণোদয়ৰ বাবে যোগ্য নহ'ব বুলি ইয়াত লিখা আছে। যিবিলাক পৰিয়ালে অৰুণোদয় প্লাছৰ দৰে নগদ আঁচনিৰ ধন ইতিমধ্যে লাভ কৰি আছে বা অৰুণোদয় প্লাছৰ দৰে আঁচনি লাভ কৰি আছে তেওঁলোকো অৰুণোদয় আঁচনিৰ বাবে বিবেচিত নহ'ব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়াল, অৰ্থাৎ 2013 ৰাষ্ট্ৰীয় যি খাদ্য সুৰক্ষা আইন আছে সেই আইনৰ অধীনত যি সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ এটা সীমা আছে সেই সীমা অতিক্ৰম কৰা লোকসকলে এই আঁচনিৰ বাবে যোগ্য প্ৰতিদ্বন্দ্বিতা নহ'ব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে। ইয়াৰ পিছত নতুন কিবা আপডেট আহিলে মই আপোনালোকক অতি সোনকালে জনাম, যাৰ বাবে আপোনালোকে ন'টিফিকেশ্যন পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় হিন্দ।